অষ্ট্ৰেলিয়াত মেডিকেল পঢ়ি অহা ছাত্ৰ এজনে আত্মাৰ সন্ধানত যি ঘটনা সংঘটিত কৰিছিল সেই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। আজিৰ কাহিনীটো কেৰেলাৰ তিৰুৱনন্তপুৰম নামৰ ঠাইটুকুৰাৰ এটা পৰিয়ালত 4জন লোক আছিল। মাক বাপেক আৰু সিহঁতৰ ল'ৰা-ছোৱালী দুটা। পৰিয়ালটো উচ্চ শিক্ষিত আছিল। মাক বাপেক দুয়োজন ডক্তৰ আছিল। ল'ৰা-ছোৱালী দুটাও পঢ়া শুনাত বহুত চোকা আছিল। মাক দেউতাক যিহেতু নামী দামী ডক্তৰ আছিল, গতিকে ল'ৰা-ছোৱালী দুটাকো ডক্তৰ বনোৱাৰ ইচ্ছা আছিল। ছোৱালীজনীৰ নাম আছিল কেৰলিনা। কেৰলিনা ল'ৰাজনতকৈ ডাঙৰ আছিল। কেৰলিনাক ডক্টৰী পঢ়িবৰ বাবে অষ্ট্ৰেলিয়াত পঠাই দিলে। কেৰলিনাই ডক্টৰী কমপ্লিট কৰি ঘৰলৈ উভতি আহিলে। এইবাৰ মাক দেউতাকে ল'ৰাজনকো মেডিকেল পঢ়িবৰ বাবে অষ্ট্ৰেলিয়াত পঠাই দিলে। ল'ৰাজনৰ নাম আছিল কেডল জিনচন ৰাজা। মাক দেউতাক বহুত সুখী আছিল, কাৰণ ল'ৰা-ছোৱালী দুটাক লৈ যি সপোন আছিল সেয়া পূৰণ হ'ব ধৰিছিল। ছোৱালীজনী ডক্টৰী কমপ্লিট কৰিছিল আৰু ল'ৰাজনে পঢ়ি আছিল। ছোৱালীজনী আৰু মাক বাপেক কেৰেলাত আছিল। ল'ৰাজন অকলে অষ্ট্ৰেলিয়াত আছিল। ল'ৰাজন অলপ অকলশৰীয়া স্বভাৱৰ আছিল। বন্ধু বৰ্গৰ লগত মিলা মিছা খুব কমকৈ কৰিছিল। মেডিকেল কলেজত পঢ়াখিনিৰ উপৰিও মোবাইল লেপটপত কিবাকিবি চাৰ্চ কৰি তেনেকৈ সময়বোৰ পাৰ কৰিছিল। কেডলে কিছুমান নতুন টপিকৰ ওপৰত ৰিচাৰ্চ কৰি বা গুগলত চাৰ্চ কৰি বহুত ভাল পাইছিল। এনেকৈয়ে লাহে লাহে কেডলৰ আত্মাৰ বিষয়ে জানিবলৈ খুব হেঁপাহ জন্মিল। আত্মানো প্ৰকৃততে কি, দেখিবলৈ কেনেকুৱা, মানুহৰ শৰীৰৰ পৰা ই কেনেকৈ ওলাই যায়, এনেকুৱা বিভিন্ন প্ৰশ্ন তাৰ মনলৈ আহিবলৈ ধৰিলে। সি মেডিকেল পঢ়ি কমপ্লিট কৰি ঘৰলৈ উভতি আহিলে। ঘৰৰ ল'ৰা ঘৰলৈ উভতি অহাত মাক বাপেকৰ মনত বৰ আনন্দ। কিন্তু তেওঁলোকে লক্ষ্য কৰিলে যে কেডল পৰিৱৰ্তন হৈছে। ল'ৰাজনে দিন ৰাতি কেৱল ৰুমটোত সোমাই থাকে, অনবৰত মোবাইল নাইবা কম্পিউটাৰত ব্যস্ত, কাৰো লগত ভালকৈ কথা নাপাতে। কেডলৰ মনত কি চলি আছে কোনেও ধৰিব পৰা নাই। কেডলে কিন্তু আত্মাৰ বিষয়টো মনৰ পৰা উলিয়াই দিব পৰা নাছিল। সি ইণ্টাৰনেটৰ জৰিয়তে আত্মাৰ বিষয়ে বহুত তথ্য সংগ্ৰহ কৰিছে যদিও সি ইমানতে সন্তুষ্ট হ'ব পৰা নাই। তাৰ মনত ইচ্ছা হ'ল নিজ চকুৰে আত্মা দেখা পোৱাটো। মানুহৰ শৰীৰৰ পৰা আত্মা কেনেকৈ ওলাই যায় সেয়া সি নিজ চকুৰে চাব। কিন্তু তাৰ এই মনৰ ইচ্ছাটো কেনেকৈ পূৰণ হ'ব, কাৰণ আত্মা ওলাই যাব লাগিলে কাৰোবাৰ মৃত্যু হ'ব লাগিব। কেডলে ভাবিলে, কাৰোবাৰ মৃত্যু হোৱালৈ মই ৰখি থাকিব নোৱাৰোঁ। এদিন ঘৰত মাক অকলে আছিল। বাকীবোৰ মানুহ কামে কামে ওলাই গৈছিল। কেডলে ভাবিলে এই সুযোগতে মাক মাৰি মাৰ আত্মাটো মই চাব পাৰিম। সি এডাল লোহাৰ ৰড আনি মাকক মূৰত খুব জোৰেৰে আঘাত কৰিলে। মাক মজিয়াত পৰি তেজেৰে লুতুৰি পুতুৰি হৈ গ'ল আৰু কান্দি কান্দি হাতজোৰ কৰি পুতেকক নামাৰিবলৈ অনুৰোধ কৰিলে। তাৰ পিছত পুতেকে একেৰাহে 4-5 কোব মূৰত মাৰিলে আৰু মাকৰ তাতে লগে লগে মৃত্যু হ'ল। তেনেতে সিহঁতৰ লগত একেলগে থকা খুৰীমাকজনী চিঞৰ শুনি কি হ'ল বুলি ঘৰৰ ভিতৰলৈ সোমাই আহিল। খুৰীমাক তাৰ পিছফালে থিয় হৈছিল। সি খুৰীমাকৰ ফালে ঘূৰি চাই পুনৰ মাকৰ ফালে একেথৰে চাই আছিল। কিন্তু মাকৰ আত্মাটো ওলাই যোৱা সি দেখা নাপালে। সি ভাবিলে যে মই খুৰীমাৰ ফালে চাওঁতেই মাৰ আত্মাটো চাগে ওলাই গ'ল। এইবোৰ দেখি খুৰীমাক হতভম্ব হৈ পৰিল আৰু কি কৰিলা বুলি ক'ব খোজোতেই সি খুৰীমাককো সেই একেডাল ৰডেৰে মূৰত কোবালে আৰু একেৰাহে 2-3 বাৰ মাৰিলে। কিন্তু সি খুৰীমাকৰো আত্মাটো নেদেখিলে। সি যিহেতু মেডিকেল পঢ়া আছিল, গতিকে দুয়োটা বডি আকৌ এবাৰ চেক কৰিলে যে আচলতে ইহঁত মৰিলে নে নাই। চাই গম পালে যে দুয়োজনৰ মৃত্যু হৈছে। কিন্তু আত্মা দুটা সি কিয় নেদেখিলে, কেনেকৈ ওলাই গ'ল? সি এইবাৰ ৰেডি হৈ আছে 3 নম্বৰ মানুহজনলৈ, যাক মাৰি সি এইবাৰ আত্মাটো চাবই চাব। প্ৰায় 2 ঘণ্টামান পাছত তাৰ দেউতাক ঘৰলৈ আহিল, হাতত ঘৰৰ লাগতিয়াল বজাৰ দুটামান লৈ।
দেউতাকে ঘৰটোত সোমাইছিলহে মাত্ৰ তেনেতে সি সন্মুখৰ পৰা আহি প্ৰচণ্ড জোৰেৰে মূৰত কোব মাৰি দিলে। দেউতাক বাগৰি পৰিল আৰু ক'বলৈ ধৰিলে, তোৰ কি হৈছে? কিয় মাৰিলি মোক? তাৰ কাণত কিন্তু একো কথা সোমোৱা নাই। সি বাৰে বাৰে প্ৰহাৰ কৰি দেউতাককো মাৰি পেলালে। এইবাৰ সি দেউতাকৰ বডিটোৰ কাষত বহি ৰ'ল, কাৰণ এইবাৰ সি ইফালে সিফালে চাই আগৰ দৰে ভুল নকৰে, কাৰণ আত্মাটো সেই সময়খিনিতে ওলাই গৈছিল চাগে। সি অলপো লৰচৰ নকৰাকৈ বহুত সময় ধৰি বহি থাকিল, কিন্তু আত্মা হ'লে দেখা নাপালে। কেডলে মনতে ভাবিলে, ক'ৰবাত নহয় ক'ৰবাত কিবা ভুল হৈছে, নহ'লেনো এটা এটাকৈ 3টা আত্মা ওলাই গ'ল, তথাপিও মই দেখা নাপালোঁ। গতিকে থিৰাং কৰিলে যে এইবাৰ বায়েক ঘৰলৈ আহিব। বায়েক আহি পোৱাৰ লগে লগে সি বায়েকক মাৰি বায়েকৰ আত্মাটো চাব। সি বায়েক অহালৈ ৰখি আছে। বায়েক ঘৰলৈ অহাৰ লগে লগে সি সেইডাল ৰদেৰে প্ৰচণ্ড জোৰেৰে মূৰত কোবালে। এটা কোবতে তাইৰ মৃত্যু হ'ল। সি একেধৰে তাইলৈ বহুত সময় ধৰি চাই আছে, কিন্তু ক'ত আত্মা ওলাই যোৱা দেখোন সি দেখাই নাপালে। তাৰ মনটো উদাস হৈ পৰিল। এটা এটাকৈ 4জনক হত্যা কৰিলে, কিন্তু এটা আত্মাও সি দেখা নাপালে। তাৰ পিছত সি ভাবিলে, হয়তো আত্মাটো অলপ দেৰিকৈ ওলাই যায়। গতিকে সি মৃত শৰীৰকেইটা টানি টানি এক জাগাত জমা কৰিলে আৰু পুৰা 2টা দিন তাৰ পৰা সি অলপো আঁতৰি নোযোৱাকৈ ৰখি থাকিল। কিন্তু সি আত্মা হ'লে দেখা নাপালে। 3 দিনৰ দিনা ডেডবডিকেইটাৰ পৰা দুৰ্গন্ধ ওলাব ধৰিছে। সি ভাবিলে, ওচৰৰ মানুহে এই দুৰ্গন্ধবোৰ পালে কথাটো বেয়া হ'ব। সি বডিকেইটা টুকুৰা টুকুৰকৈ কাটিলে আৰু তাৰ পিছত কুচন, গাৰু, বিচনা চাদৰ, কম্বল এইবোৰেৰে ঢাকি জ্বলাই দিলে। কিন্তু এই জুই ইমানেই দপদপাই জ্বলিল যে সি নিজে জ্বলি যাব বুলি ভয় খালে আৰু তাৰ পৰা পলাই গ'ল। ওচৰৰ মানুহে ঘৰৰ ভিতৰত জুই দেখি আৰু ঘৰৰ মানুহক কাকো নেদেখি পুলিচক খবৰ দিলে। পুলিচ আহি সকলো চোৱা-চিতা কৰিলে। ঘৰটোৰ ভিতৰত খুব বেয়া দুৰ্গন্ধ আৰু মানুহৰ শৰীৰৰ কটা টুকুৰাবোৰ দেখি পুলিচৰ সন্দেহ হ'ল যে এইটো ইমান চিধা কেছ নহয়। টিভিয়ে বাতৰিয়ে এই ভয়ানক ঘটনাটো বিয়পি পৰিল। ইফালে পলাই গৈ হোটেলত থকা কেডলে টিভিত এই নিউজটো পাই থানাত পিছদিনা নিজে আহি হাজিৰ হ'লহি। পুলিচক কেডলে নিজৰ চিনাকি দিলে। পুলিচে আচৰিত হৈ পৰিল। তাক সোধা পোছা কৰিলে আচলতে কি হৈছিল বুলি। সি হাঁহি হাঁহি সকলো কৈ গ'ল। আত্মাক দেখিবলৈ কেনেকুৱা, মানুহৰ মৃত্যুৰ সময়ত আত্মা কেনেকৈ ওলাই যায়, এইবোৰ নিজ চকুৰে চাবলৈ এটা এটাকৈ ঘৰৰ 4জন সদস্যক সি কেনেকৈ হত্যা কৰিলে, এইখিনি কোৱা সময়তো সি হাঁহিয়ে আছিল। পুলিচ আচৰিত হৈ পৰিল তাৰ এই ঘটনাটো শুনি। ইমান শিক্ষিত পৰিয়ালৰ ল'ৰা এজন, নিজে অষ্ট্ৰেলিয়াত মেডিকেল পঢ়ি অহা, এনেদৰে আত্মাৰ সন্ধানত কেনেকৈ নিজৰ পিতৃ মাতৃ ভগ্নীক হত্যা কৰিব পাৰে। তাৰ কথাবোৰ শুনি পুলিচে মানসিক ৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা নিৰীক্ষা কৰি গম পালে যে তাৰ যি মানসিকতা সেয়া সাধাৰণ মানুহৰ দৰে নহয়। কিন্তু সি যিহেতু ইতিমধ্যে 4জন লোকৰ হত্যা কৰিলে, গতিকে সেই অপৰাধত তাক জেললৈ পঠোৱা হ'ল। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।